নলবাৰীৰ মুকালমুৱাৰ বৰলীয়া পাৰত নিশা জুইজাগল 10খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰায় 1.5 কোটি টকাৰ সম্পত্তিৰ ক্ষতি সাধন। নলবাৰী জিলাৰ মুকালমুৱাৰ সমীপৱৰ্তী বৰলীয়া পাৰত যোৱা নিশা 1:25 অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত প্ৰায় 10খন ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত মৌচুমী হোটেলৰ স্বত্বাধিকাৰী হানিফ আলী নামৰ ব্যৱসায়ীজনৰ প্ৰায় 15 লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। কাপোৰৰ হোলচেল ব্যৱসায়ী মুজাম্মিল হক নামৰ ব্যৱসায়ীজনৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। অগ্নিকাণ্ডৰ ফলত লালচান আলীৰ গেছ এজেন্সিৰ লগতে কলৰ দোকান ভস্মীভূত হোৱাৰ বিপৰীতে জাহাংগীৰ হুছেইনৰ হাৰ্ডৱেৰৰ দোকানখনো অগ্নিকাণ্ডত জাহ যায়। আনহাতে বিহাৰী সম্প্ৰদায়ৰ চেলুনৰ দোকান এখনো ভস্মীভূত হয়। জিলা প্ৰশাসনক উপযুক্ত তদন্ত কৰি উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ব্যৱসায়ীসকলে। প্ৰায় 1:30মান বজাত জুই লাগি 8টা ৰুম জুই লাগি ধ্বংস হয়। ঠাইখিনিৰ নাম নিৰত্তৰিকা বলদাপাৰ চক বজাৰ। লাইন শ্বৰ্ট হয় জুই লাগি দোকানঘৰ পুৰি যায়, পুৰি ধ্বংস হৈ যায়। প্ৰায় কিমানখন দোকান ইয়াত মানে ক্ষতি হৈছে? প্ৰায় 8টা ৰুম দোকান ধ্বংস হৈ যায়। কিমানমান টকাৰ ক্ষয়ক্ষতি হ'ব বুলি ভাবে? 1 কোটিমান টকা হ'ব ধ্বংস। গাড়ী আহিছিল 5টামান গাড়ী আহি ইয়াতে জুই পানী দি জুই নুমাইছে, যিখিনি পাৰে জুই নুমাইছে। চৰকাৰৰ পৰা অলপ সহায় কৰিলে আমি ৰাইজে বা দোকানীবিলাক ভাল পায়। এটা 33ত আহি পালে এতিয়া চালোঁ আৰু চাওঁতে আৰু কি কৰিম আৰু জুইটো লাগি আছে। প্ৰায় 1 কোটিৰ বেছি হৈছে। 9খন দোকান, ইয়াত 9খন দোকান একদম সম্পূৰ্ণ শেষ। ইয়াত ল'ব পৰা নাই, কোনো একো বস্তু ল'ব নাই। কাছিল, চাহ দোকান আছিল, গেছৰ সামগ্ৰী আছিল, চোলা, ৰেগুলেটাৰ পাইপ আৰু কাপোৰ দোকান আৰু এটা হাতৰ দোকান আছিল আৰু এটা চেলুনো আছিল। শেষ হৈ গৈছে 1 কোটিৰ ওপৰত। যেনেকুৱা লাইনৰ পৰা গৈছে এতিয়া চৰকাৰে কি কৰিব নাজানো আৰু। নাম এইটো বলিয়াপাৰ চক, ভিলেজ মেৰটাৰী, পোষ্ট অফিচ মেৰটাৰী, ডিষ্ট্ৰিক্ট নলবাৰী। আহিছিল ফোন কৰাৰ পিছতে লগ টানাৰ 10-15 মিনিট। চৰকাৰে এতিয়া কি কৰোঁ, এতিয়া চৰকাৰে নিউজটো চাই পেলাই হিমন্ত বিশ্ব শৰ্মাই যদি আমাক অলপ সহায় কৰি ভাল লাগিলহেঁতেন। আমাৰতো আৰু ঘৰত আকৌ চাকৰি নাই বা নাম বেকাৰ চলি। এতিয়া বেংকৰ পৰা লোন লোৱা আছে, মোৰ আছে 10 লাখ টকা, এখেতৰো আছে, কাপোৰ দোকান আছে, হাতৰ দোকানৰো আছে লোন, চবৰে লোনে আছে ইয়াত। এতিয়া চব একো ওলাব নাই, আমি একো বস্তু ওলাব নাই, সেনেকৈ আছে। এতিয়া চৰকাৰে যি সহায় কৰে আৰু সেয়ে আৰু।